হেল্ল' কামটো কি হ'ল যিমান সোনকালে পাৰ সিমান সোনকালে কৰিবি সোনকালে পঠিয়াই দিবি ঐ তহঁতে কি কৰি আছ এনে আছো বছ কামটো সোনকালে হ'ব যেন পাইছো ওকে বছ বছ আগৰ ফালে মুক্তালে আহিছে আহিব দেই ওই নেলাগে যাব ঐ কি নালাগে আহিবি নে নাই ক'ত গৈছিলি দাদা টিউচনত গৈছিলো ঐ তহঁতে ক'ত টিউচনত গৈছিলি ঐ ক'ত টিউচন গৈছিলি ওই ওই কি হইছে তে ওই তহঁতে কি কৰে যাৰ পৰা আৰু তহঁতৰ কাম বন নাই হা ঐ এফালে ঐ ক'ত পলাব লৈছিল আৰে এতিয়া হ'ব নেকি ঠিক আছে কাইলৈ আবেলি 3 বজাত আমাৰ ফালে যাবি হ'ব দে ওকে বস বছ ইহঁতৰ খা খবৰ নাই যে তাকেইতো বছ ভাই পলা কিয় পলালি দাদা তহঁতৰ কাৰণে কোনো মানুহে শান্তি ওলাব নোৱাৰা হৈছে